নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো গাড়ীৰ পৰা ষ্টাৰ্ট কৰিছোঁ। মই গৈ আছোঁ শিমলুগুৰিলৈ আৰু শিমলুগুৰিৰ লগৰখিনি ৰৈ আছে, তাতে সিহঁতক লগ কৰিম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু ইহঁতক লগ পালোঁ আৰু আমি এফালে যাম বুলি প্লেনিং এটা বনাইছোঁ আৰু সেইকাৰণে এইবোৰ খানা লৈছে আৰু এজনীয়ে পূৰা পইচা হিচাপ কৰাত লাগি গৈছে আৰু ফাৰ্মিদা। ধন ভৰালি ৰেডি নিলো। আমি এতিয়া তাত খাবৰ কাৰণে বস্তুবোৰ ল'বলৈ আহিছোঁ, ইয়াত হোটেলত সোমাইছোঁ আৰু আমি যাম লাংকুৰিলৈ। এইখিনি হৈ গ'ল, পৰঠা আছে আৰু ইয়াত গোটেই চিকেন চাওঁ। ঐ এইফালে চা, আমি এতিয়া গাড়ীৰ পৰা নামিলোঁ। এইকেইজনী সেইজনী কৰিলে নি নবনীতা দেৰি হ'ব নি? পাই গ'লোহি আৰু এতিয়া আমি খোজকাঢ়ি খোজকাঢ়ি গৈ আছোঁ। এইবোৰ চব ক'ত গ'লি তই? এইবোৰ চব খোজকাঢ়ি আৰু কেইজনীমান স্কুটিত গৈছে আৰু খোজকাঢ়ি খোজকাঢ়ি যাম আৰু 1 কিলোমিটাৰমান হ'ব, তাতকৈ অকণমান কম হ'ব। নহয় লগত গ'লে ভালেই লাগিব। বেটেৰী আছে কিন্তু বেটেৰীত উঠিবলৈ টান পাইছোঁ এখন। তাত গৈ লগ পাই আছোঁ। মই কোনোবা এটা ব্লগত কৈছিলোঁ এইটো দেখাম বুলি, তাৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাব। লক্ষী মন্দিৰ আৰু এইফালে পুখুৰীটো নামটো কি নাজানো, কি আছিলে? মিঠা পুখুৰী। এইটো লক্ষী মন্দিৰ হয়, লক্ষী পূজা পাতে, বহুত ডাঙৰকৈ পাতে লক্ষী মন্দিৰ। আৰু এখন স্কুল চৰাইদেউ। আৰু আমি যাম এইফালে পোনে পোনে যাব লাগিব। হ'ব আৰু ফাইনেলি আমি এইফালে এইফালে গৈ এনেকৈ যাওঁ। বাৰবিডল আৰু আমাৰ এইফালে ধন ভৰালি আৰু আমি এইফালে যাম। আমি এইকেইজনী আৰু কেইজনীমান আছে, ৰখিব লগা হৈছে কাৰণে। ক'ত গ'লি? তুমি উলিয়াবলৈ মই চাই আছোঁ, আকৌ ক'ত গৈছ? আৰু এইজনী তুমি আছা? আহা আহা যা আকৌ তই আগে মই পাছে পাছে। আৰু এতিয়া যাম আমি এইফালে। এয়া আমি সুৰংগই দি সোমাই গৈ আছোঁ। ইয়াৰ মেইন গেটখন আছিলে সিটো চাইডে আৰু আমি সেইফালে নাহি আগৰ পুৰণা গেটখনেদি আহিলোঁ, সেইকাৰণে ৰাস্তাটো অলপ বেয়া পালোঁ। আমি এতিয়া দেওশালৰ ফালে গৈ আছোঁ আৰু এইটো লাংকুৰি হয়। ওপৰলৈ অনুভৱ কোৱা, অনুভৱ কোৱা। অনুভৱ ক কেনেকুৱা? নেক্সট টাইম আহিবিনে? আহিছোঁ একেলগে ভাগ ভাগ হ'ব, এজনী আগত এজনী পাছত আৰু মই ওপৰলৈ চবকে দেখাই আছোঁ। আমাৰ মুখ্য উপদেষ্টা হ'ব ন তই? অঁ, আৰু আমাৰ ঘৰ সেইডোখৰতে থাকিব কোনোবা এডোখৰ। উপদেষ্টা সভাপতি উপদেষ্টা চব
আজি মগজ গৰম হ'লনে পইচা মিলাওঁতে নমস্কাৰ আৰু ওপৰলৈ মা চলিখিনি কিবা দেখিছে গীতা আমাক নপৰিবা এইটো কি আছিলে ফাইনেলি পালোহি নৱনীতা প্ৰেৰণা সুন্দৰাজনীৰ প্ৰস্তুতি একজনী হাই চুমকি অৱস্থা বেয়া হৈ গৈছে বহিম ক'ত ন সেইজনী ধৰে আন্ধাৰ আৰু ইয়াতে বহি পিনি কিবা এটা কৰা হ'ব আৰু ইয়াতে আমি বহাৰ ব্যৱস্থাটো কৰি ল'লোঁ আৰু আমি ঘৰৰ পৰা বেড কভাৰ লৈ গৈছিলোঁ তাতে পাৰি ল'লোঁ আজি খানা কৰিব দেই কিন্তু কিবা আছিলে নি মনত পেলাই ন আমি গৈছিলোঁ 4 জানুৱাৰীত আৰু ফাৰ্মিতাৰ বাৰ্থডে আছিলে 5 জানুৱাৰী আৰু সেইকাৰণে এডভান্সকৈ তাইক বাৰ্থডে কেক কাটিলে আৰু এতিয়া আমি চবেই চাহ খাব লৈছোঁ আমি এতিয়া খাই আছোঁ পিঠা আৰু আমি বৰ্তমান আছোঁ পাহাৰৰ একেবাৰে ওপৰত আৰু ওপৰৰ পৰা তলৰ দৃশ্যবোৰ ইমান ধুনীয়া লাগিছে দেখিবলৈ ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আৰু কোনোবা যদি দেওশাল বা চৰাইদেউ আহে তেন্তে নিশ্চয়কৈ লাংগুৰিত সোমাই যাব আৰু ওপৰৰ পৰা ইমান ধুনীয়া দেখি আগতে মানুহবোৰে কৈছিলে ওপৰৰ পৰা মানে শিৱসাগৰখন দেখি বুলি কিন্তু ইমান সম্ভৱ নহয় হেল্ল' বহুত ভাল লাগিলে আমি গৈছিলোঁ 13জনী ছোৱালী আৰু তাতে ৰৈ আমি ফটো মাৰিলোঁ ভিডিঅ' কৰিলোঁ বহুত ভাল লাগিলে আমি চবৰে লগতে ফটো মাৰিলোঁ আৰু সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ এবাৰ খানা খাব হৈ গ'ল এবাৰ বিলনীয়ে ভাগ বিতৰা কৰি আছে আৰু খাব লৈছোঁ আমাক খানাটো নিৰামিষ এইফালে পৰঠা ভাজি ডিমটো নিৰামিষ বুলি নকয় আমি দুজনী নিৰামিষ বুজি আৰু এখেতে খাবলৈ ৰৈ আছে খাবলৈ নোপোৱা মানুহ খাবলৈ নোপোৱা কোনে কোনে মন মৰি হয়নে কি বুলি কলি ঐ আমাৰ বিলনীয়া চাওঁ মুখখন দেখুৱা বিলনীয়া আমাৰ মেইন আৰু সেইফালে নৱনীতা আমাৰ কেমেৰামেন আৰু সেইফালে সংগীতা নকওঁ হট গাৰ্ল এইবাৰ কিয় চিত্ৰকৰ নিকিতা ৰাজকুমাৰী প্ৰেৰণা পাল খাম আৰু এইজনী আমাৰ ব্লগাৰ খানা খাই হৈ গ'ল আৰু এবাৰ অলপ আমি ফূৰ্তি কৰিছোঁ আৰু গান লগাই অকণমান নাচিলোঁ ভাল লাগিলে বহুত ভাল লাগিলে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আহক আমাৰ কি ক'ম আৰু পাগলামিবোৰ চাওঁ আহক ডুবিব হ'ল আৰু এফালে হ'লগে নে এখন যাম লাগি থকা লাগিছে তো কেনেকৈ অঁ চিটা কি হ'ল ভিডিঅ' কৰি আছো এইবাৰ আমি চবেই ঘৰা-ঘৰি যাবলৈ লৈছোঁ আৰু থাকি যা ঐ তেনেকৈ নামিবি
লাহে লাহে বল বাই 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 আমাৰ কেমেৰামেন যাওঁগে আৰু এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ লগৰখিনি গৈ আছে আগে আগে ভাল লাগিলে সেইকেইজনী আহি আছে যাওঁগে আৰু ঘৰত গৈ পিনি একেবাৰে লগ পাম ঘৰ আহি পালোহি বহুত ভাল লাগিলে আৰু মই ঘৰ পালোহি কিছুমান ৰৈ আছে এতিয়া বাছৰ কাৰণে ৰৈ আছে কিছুমানে গুচি আহিলোঁ আৰু বহুত দেৰি হৈ গ'ল 3:50 মান হৈ গ'ল আৰু আহোঁতে সিহঁতি ৰৈ আছে সিহঁতি যাব এতিয়া ঘৰলৈ আৰু আমি অকণমান ওচৰতে আছিলোঁ সেইকাৰণে অকণমান সোনকালে পালোহি আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি কোনোবা নতুনকৈ আহিছে মোৰ চেনেলটোলৈ তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু থেংক ইউ বাই বাই